নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে চৰণীয়া চাৰ্ট এণ্ড এডুকেয়াৰ চেনেল 6 শিডিউল টেটৰ প্ৰিপাৰেচন অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো এই ভিডিঅ'টোত মই 6 শিডিউল টেটৰ আপাৰ প্ৰাইমাৰী লেভেলৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ অতি আৱশ্যকীয় কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম লগতে আপোনালোকক জনাই থও এই চেনেলৰ যোগেৰে পূৰ্বেও সমাজ বিজ্ঞান বিষয়ৰ ওপৰত বহু কেইটা ভিডিঅ' বনোৱা হৈছে যদি আপোনালোকে সেই ভিডিঅ'বোৰ চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত তাৰ লিংকসমূহ দিয়া আছে তালৈ গৈ আপোনালোকে চাব পাৰিব গতিকে আহক এতিয়া আমি আজিৰ এই শিতানটো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ উত্তৰ হ'ব দুই প্ৰকাৰৰ আৰু সেইবোৰ হৈছে অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ কোৱেশ্চন নম্বৰ 2 তলৰ কোনবিধ জৈৱিক সম্পদ উত্তৰ হ'ব উদ্ভিদ কোৱেশ্চন নম্বৰ 3 সম্পদ হ'বলৈ হলে তলৰ কোনটো প্ৰয়োজন নহয় উত্তৰ হ'ব পৰিমাণ আনহাতে সম্পদ হ'বলৈ হলে প্ৰয়োজন পূৰাব পৰা সামগ্ৰী ব্যৱহাৰৰ বাবে উপযোগী আৰু ভৱিষ্যতৰ বাবে কামত অহা হ'ব লাগিব কোৱেশ্চন নম্বৰ 4 বেইজিং কোনখন নদীৰ পাৰত অৱস্থিত উত্তৰ হ'ব হুৱাংহ নদীৰ পাৰত লগতে মন কৰিব অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ডিব্ৰুগড় তেজপুৰ গুৱাহাটী আৰু ধুবুৰী নগৰ অৱস্থিত গংগা নদীৰ পাৰত পাটনা বেনাৰস আদি নগৰ অৱস্থিত সিন্ধু নদীৰ পাৰত কৰাচী হায়দৰাবাদ আদি নগৰ অৱস্থিত আনহাতে নীল নদীৰ পাৰত কাইৰো মিছিছিপিৰ পাৰত সেন্ট লুইচ টেমছ নদীৰ পাৰত লণ্ডন টাইগ্ৰিছ নদীৰ পাৰত বাগদাদ আদি নগৰ অৱস্থিত কোৱেশ্চন নম্বৰ 5 আমাৰ ভাৰতবৰ্ষত নগৰ এখন হ'বলৈ কিমান জনসংখ্যা থাকিব লাগে উত্তৰ হ'ব 5500 জন আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত 2500 জন আৰু জাপানত 30000 জনসংখ্যা থাকিব লাগে আকৌ আমাৰ দেশত কম জনসংখ্যা আৰু সীমিত কাৰ্যৰ পৌৰ প্ৰশাসিত এলেকা একতাক সাধাৰণতে নগৰ বোলা হয় 1 লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসিত এলেকাক মহানগৰ 1 নিযুতৰ পৰা 5 নিযুত জনসংখ্যা থকা পৌৰ বসতিক অতি মহানগৰ আনহাতে একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু নগৰ লগ হৈ যি একতা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগালপলিছ বোলা হয় কোৱেশ্চন নম্বৰ 6 সৌৰজগতৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় উত্তৰ হ'ব পৃথিৱীক কোৱেশ্চন নম্বৰ 7 দিনটোৰ ভিতৰত দুবাৰকৈ সাগৰৰ পানী উঠানমা কৰাক কি বোলে উত্তৰ হ'ব জোৱাৰ ভাটা জোৱাৰ ভাটাৰ প্ৰধান কাৰণ হ'ল পৃথিৱীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ আৰু পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা অপকেন্দ্ৰিক শক্তি আনহাতে অপশ্যন কত উল্লেখ কৰা সুনামি এটা জাপানী শব্দ জাপানী ভাষাত সু মানে পটাশ্ৰয় আৰু নামি মানে ঢৌ অৰ্থাৎ সুনামি মানে পটাশ্ৰয়ৰ ঢৌ কোৱেশ্চন নম্বৰ 8 সাগৰীয় বিভিন্ন উদ্ভিদ আৰু প্ৰাণীবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি উত্তৰ হ'ব 3টা সেইবোৰ হৈছে প্লেংকটন বা প্লৱক বেন্থছ আৰু নেক্টন প্লেংকটন বা প্লৱকবোৰে নিজে লৰচৰ কৰিব নোৱাৰে পানীৰ হতৰ লগে লগে ইহঁতে উটি ভাহি ফুৰে প্লৱকবোৰৰ বেছিভাগেই এককোষী আৰু চকুৰে মনিব নোৱাৰা বিধৰ প্লৱকবোৰক দুই ভাগত ভাগ কৰিব পাৰি উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱক উদ্ভিদ প্লৱকৰ বেছিভাগেই ডায়েটম প্ৰজাতিৰ শেলুৱৈ জাতীয় উদ্ভিদ এই ডায়েটম মাছ আৰু আন বহুতো সাগৰীয় প্ৰাণীৰ প্ৰধান আহাৰ প্লৱকবোৰ সাধাৰণতে সূৰ্যৰ ৰশ্মি আৰু পুষ্টিকাৰক দ্ৰব্য পাবৰ বাবে অগভীৰ পানীত থাকে উদ্ভিদ প্লৱকবোৰতকৈ প্ৰাণী প্লৱকৰ শাৰীৰিক গঠন কিছু জটিল বেন্থছ প্ৰজাতিৰ ঘাঁহ বন জাতীয় উদ্ভিদ আৰু স্পঞ্জ প্ৰবাল অয়স্তাৰ আদিয়ে প্ৰাণীয়ে লৰচৰ নকৰাকৈ পৰি থাকে বা অতি কম পৰিমাণে লৰচৰ কৰে আনহাতে বিভিন্ন প্ৰজাতিৰ কেঁকৰা শামুক আদি লৰচৰ কৰা প্ৰাণীৰ ভিতৰত পৰে পানীত সাঁতুৰি ফুৰিব পৰা সাগৰীয় জীৱবোৰ নেক্টন শ্ৰেণীত পৰে বিভিন্ন প্ৰজাতিৰ মাছ তিমি ডলফিন আদি এই শ্ৰেণীৰ প্ৰাণী কোৱেশ্চন নম্বৰ 9 চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক কোৱা হয়
উত্তৰ হ'ব বৰ্ষাৰণ্য। উষ্ণ আৰু অধিক বৃষ্টিপাত হোৱা অঞ্চলত এই অৰণ্য আছে। এনে ডাঠ অৰণ্যৰ ভিতৰলৈ সূৰ্যৰ পোহৰ সহজে সোমাব নোৱাৰে। অসমৰ দিহিং পাটকাই এখন বৰ্ষাৰণ্য। ইয়াত হলং, মেকাই আদি অতি ওখ গছ পোৱা যায়। কুৱেশ্যন নম্বৰ 10, জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত প্ৰথম স্থান কাৰ? উত্তৰ হ'ব এছিয়া মহাদেশৰ। লগতে মন কৰিব 2011 চনৰ লোকপিয়ল মতে এছিয়া মহাদেশৰ মুঠ জনসংখ্যা 4140 নিযুত। এই সংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ 60%তকৈও বেছি। আফ্ৰিকা মহাদেশৰ স্থান জনসংখ্যাৰ হিচাপত দ্বিতীয়। ইয়াৰ জনসংখ্যা 994 নিযুত, অৰ্থাৎ পৃথিৱীৰ মুঠ জনসংখ্যাৰ 15%। আনহাতে এছিয়াৰ চীন আৰু ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 37% নিৰূপণ কৰে। কুৱেশ্যন নম্বৰ 11, 2011 চনত অসমৰ জনসংখ্যা আছিল? ইয়াৰ উত্তৰ হ'ব 3.12 কোটি। লগতে মন কৰিব 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি আছিল 78,438 বৰ্গ কিলোমিটাৰ আৰু ৰাজ্যখনৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত আছিল 382 জন। কুৱেশ্যন নম্বৰ 12, ONGCৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ হ'ব অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন। কুৱেশ্যন নম্বৰ 12, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত সৰ্বাধিক লোক বাস কৰে? উত্তৰ হ'ব নগাঁও জিলাত। কুৱেশ্যন নম্বৰ 14, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? উত্তৰ হ'ব ধুবুৰী জিলাত। কুৱেশ্যন নম্বৰ 15, উত্তৰ পূব ভাৰতৰ সৰ্বমুঠ মাটিকালি কিমান? উত্তৰ হ'ব 2,55,083 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 16, অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে? উত্তৰ হ'ব ইটানগৰ। লগতে আপোনালোকে উত্তৰ পূবৰ অন্যান্য ৰাজ্যৰ ৰাজধানীবোৰৰ বিষয়ে জানি লওক। অসমৰ ৰাজধানী হৈছে দিছপুৰ, মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল, মিজোৰামৰ ৰাজধানী হৈছে আইজল, মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং, নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা আৰু ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। কুৱেশ্যন নম্বৰ 17, লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ হ'ব মণিপুৰ ৰাজ্যত। কুৱেশ্যন নম্বৰ 18, আমাৰ দেশৰ তাপমাত্ৰাৰ ভিত্তিত নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈ হ'ব? উত্তৰ হ'ব শীতকাল। লগতে অপশ্যন খত উল্লেখ কৰা গ্ৰীষ্মকাল হ'ব মাৰ্চৰ পৰা জুন মাহলৈ। অপশ্যন গত উল্লেখ কৰা বৰ্ষাকাল হ'ব জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ মাজভাগলৈ আৰু অপশ্যন ঘত উল্লেখ কৰা শৰৎকাল হ'ব ছেপ্টেম্বৰৰ মাজভাগৰ পৰা নৱেম্বৰ মাহলৈ। কুৱেশ্যন নম্বৰ 19, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? উত্তৰ হ'ব ছিকিম ৰাজ্য। আনহাতে 2011 চনৰ লোকপিয়ল অনুসৰি আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত আছিল 382 জন আৰু 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা আছিল 121,193,422 জন। কুৱেশ্যন নম্বৰ 20, অসমৰ ক'ত সাৰ কাৰখানা আছে? উত্তৰ হ'ব নামৰূপত। এইবাৰ আহিছোঁ এই শিতানৰ অন্তিম প্ৰশ্নটোলৈ, যিটোৰ উত্তৰ আপোনালোকে মোৰ কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 21, ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল? অপশ্যন ক 1889 চনত, অপশ্যন খ 1901 চনত, অপশ্যন গ 1980 চনত আৰু অপশ্যন ঘ 1990 চনত। শেষত সকলোলৈকে মোৰ এই ভিডিঅ'টো ইমান মনোযোগেৰে চোৱাৰ বাবে অশেষ ধন্যবাদ আগবঢ়ালোঁ।